এয়া নায়াগ্ৰা জলপ্ৰপাত চাবলৈ আমি গৈ আছোঁ। সেইফালে হেমিল্টন, এইখন হৈছে হেমিল্টন ব্ৰিজ। হেমিল্টন হেঙিং ব্ৰিজৰ নিচিনা এইখন ন, ফল্ডিং হৈ যায়। এইখন ওচৰখন ফল্ডিং হৈ যায়। এইখন হৈছে হেমিল্টন ব্ৰিজ। নাও উই আৰ গোয়িং টু ৱাচ দি নায়াগ্ৰা ফলছ, দি ৱৰ্ল্ড ফেমাছ নায়াগ্ৰা ফলছ। এয়া নায়াগ্ৰা ফলছৰ যোৱা ৰাস্তা। এইটো হৈছে লেক অন্টাৰিঅ', বাওঁফালে লেক অন্টাৰিঅ'। মানে চবফালে ইমান ধুনীয়া গছ কিছুমান আছে নহয়। এই গছবিলাকৰ কাৰণে ৰাস্তাটো ভাল লাগে আচলতে, পুৰা গ্ৰীণ একদম। এই গ্ৰীণনেছটো থাকিলে আমাৰ ফালে ভাল লাগিল হয়। কি ধুনীয়া লাগিছে ন ভিউটো। ইয়াত বহুতো ভাইনয়াৰ্ড আছে, ইণ্ডাষ্ট্ৰি আছে। ইয়াত আঙুৰৰ পৰা কিছুমান হেৰি বনায়, কেমিকেলছ বনায়। এইবিলাক ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি আছে। অল আৰ ভাইনয়াৰ্ডছ। এয়া নায়াগ্ৰা ফলছ পাবলৈ আমাৰ হৈছে কিছু দূৰ আছে, আৰু অলপ পিছত আমি নায়াগ্ৰা ফলছ পামগৈ। নায়াগ্ৰাৰ পৰা আপোনালোকক বেলেগ বেলেগ ধৰণৰ আমি কিছুমান দৃশ্য দেখুৱাই থাকিম। লাহে লাহে আমি নায়াগ্ৰা ফলছ পাবলৈ হৈ গৈছে। এয়া নায়াগ্ৰালৈ যোৱা ৰাস্তা, আউটলেট কালেকশ্যন এট নায়াগ্ৰা। এয়া লাহে লাহে আমি পাইছোঁহি। এয়া নায়াগ্ৰা, ইয়াত লিখা আছে নায়াগ্ৰা অন দ্য লেক। আমি লাহে লাহে নায়াগ্ৰালৈ আহিছোঁ। ইয়াৰ পৰা আমেৰিকালৈ মাত্ৰ 2 কিলোমিটাৰ আছে। 2 কিলোমিটাৰ গ'লে আমেৰিকাৰ সীমা পোৱা যাব, কুইনষ্টন গেট। আমি আমেৰিকাৰ পৰা এতিয়া 2 কিলোমিটাৰ আঁতৰত আছোঁ। এয়া নায়াগ্ৰা পাবৰ হৈ গৈছেগৈ। নায়াগ্ৰা ফলছৰ ৰাস্তা এয়া, ট্ৰেইলাৰ ৰোড, নায়াগ্ৰা অন দ্য লেক। কি ধুনীয়া জেগা নহয় সঁচাকৈ দেই। চাৰাউণ্ডিংছ অফ নায়াগ্ৰা, সঁচাকৈ দেই। সেইখন হৈছে ডাঙৰ বজাৰ নায়াগ্ৰাৰ ওচৰৰ, এৰিজিয়া বুলি কয়। এয়া পাইছোঁহি নায়াগ্ৰা অন দ্য লেক। সৰু এখন টাউন, সৰু এখন চহৰ নায়াগ্ৰা ফলছৰ ওচৰতে, নায়াগ্ৰা অন দ্য লেক। ইয়াত বহুতো ধৰণৰ ব্যৱসায় আছে। ইয়াত সাধাৰণতে এই যিবিলাক আপোনাৰ ভাইনয়াৰ্ডৰ পৰা যিবিলাক ৱাইন প্ৰস্তুত কৰা হয়, সেইবিলাক ইয়াত মানুহক টেষ্ট কৰিবলৈও দিয়ে। আপুনি চাব পাৰে কোনটো কোৱালিটি, ৱাইনৰ কোৱালিটি কেনেকুৱা। সৰু এখন চহৰ এইখন। ইয়াৰ পিছত আমি নায়াগ্ৰা অভিমুখে গৈ আছোঁ। নায়াগ্ৰা অন দ্য লেক। ধুনীয়া জেগা কিন্তু দেই ন। সভ্যতাৰ আৰম্ভণিতে এইবিলাকৰ পৰাই হৈছিলে। Civilization starts from these places. Niagara on the lake. ঘৰবিলাকে কি ধুনীয়া নহয়। ঘৰৰ ৰঙেই চাবানে, ঘাঁহৰ ৰঙেই চাবানে, ফুলৰ ৰঙেই চাবা, কি সুন্দৰ পৰিৱেশ। সঁচাকৈ মানে নেদেখিলে ধৰিব নোৱাৰি দেই, নিজে নেদেখিলে এইবিলাক ধৰিব নোৱাৰি। Niagara on the lake.
এই ঘোঁৰা গাড়ী বাগী গাড়ী কি ধুনীয়া লাগিছে নহয় জেগাডোখৰ কি সুন্দৰ জেগা ন নিজৰ গাড়ী তেল নিজেই ভৰাব লাগে ইয়াত বেলেগে আমাৰ নিচিনা কোনোবাই তেল দিয়া ইয়াত কোনো ছিষ্টেম নাই এয়া মোৰ ল'ৰা নিজে নিজেই তেওঁ গাড়ীৰ তেল নিজেই ভৰাইছে সঁচাকৈ দেই কিছুমান নিয়মবিলাক ইমান ধুনীয়া ধুনীয়া নিয়ম কিছুমান আছে এইয়া কোনো বেলেগে আপোনাক কাম কৰি নিদিয়ে আপুনি নিজৰ কাম নিজেই কৰিব লাগিব চব ক্ষেত্ৰতে এইটো বস্তু মই দেখিছোঁ নিজৰ কাম নিজেই ঘৰৰে হওক বাহিৰৰে হওক নিজৰ কাম নিজেই কৰিব লাগিব চেল্ফ ছাৰ্ভিচ আমি বহুত কথা শিকিবলগীয়া আছে দেই এতিয়াও টিম হৰ্টনছত কফি একাপ খাই ল'লোঁ অলপ ফ্ৰেছ হৈ ল'লোঁ কফি একাপ খাই এই হ'ল নায়াগ্ৰা গল্ফ ক্লাব ইয়াত গল্ফ খেলি আছে আমি আছোঁ এতিয়া নায়াগ্ৰা গল্ফ ক্লাবত এইটো গল্ফ ক্লাব এয়া গল্ফ খেলি আছে দূৰত গল্ফ ক্লাব এইটো গল্ফ খেলি আছে মানুহে বৰ সুন্দৰ জেগা দেই বৰ ধুনীয়া জেগা সেইটো সিফালে লেক সেয়া গল্ফ খেলি আছে ইয়াত গল্ফ ক্লাবৰ যিবিলাক সদস্য তেওঁলোককহে অকল গল্ফ খেলিবলৈ অনুমতি প্ৰদান কৰা হয় আমি চাবলৈ আহিছোঁ এয়া গল্ফ খেলি আছে সেইয়া দূৰত এয়া স্কাইলাইন এই যে নায়াগ্ৰা কি সুন্দৰ দৃশ্য কি মনোমোহা দৃশ্য এই নিজে নাচালে গম নাপায় দেই এইবিলাক ঠাইত আপুনি যদি নিজে আহি পেলাই চাই তেতিয়াহে গম পাব এয়া সুন্দৰ দৃশ্য সেয়া লেক অন্টাৰিঅ' সেই দূৰত জিলিকি আছে লেক অন্টাৰিঅ' এই গোটেইটো এইটো গল্ফ ক্লাব নায়াগ্ৰা গল্ফ ক্লাব কি সুন্দৰ দৃশ্য নহয় দূৰৰ পৰা কি ধুনীয়া লাগিছে সঁচাকৈ সেইবিলাক গৈ আছে ইয়াত বহুতো ব্যক্তি আহে দূৰ দূৰণিৰ পৰা কিছুমান পৰ্যটক আহে অসমৰ পৰ্যটকো আহিছে ইয়ালৈ এই অসমৰ পৰ্যটক গৈ আছে আগত এই গোটেইটো এলেকা মেপল ট্ৰী আৰু ওক ট্ৰীৰে ভৰ্তি হৈ আছে এয়া মেপল ট্ৰী দূৰত সেয়া ওক ট্ৰী কি সুন্দৰ দৃশ্য চাওকচোন কিমান সুন্দৰ লাগিছে এয়া এয়া লেক অন্টাৰিঅ' সেইয়া আমেৰিকা সেইপাৰে আমেৰিকা এইপাৰে কানাডা লেক অন্টাৰিঅ'ই বিভাগ কৰিছে ইয়াতে বিভাগ কৰিছে সেইয়া মানুহবিলাকে খেলিছে আমেৰিকা USA এই লেক অন্টাৰিঅ' তলত লেক অন্টাৰিঅ' প্ৰবাহিত হৈ আছে সেইয়া দূৰত আমেৰিকা ইপাৰে হ'ল কানাডা সিপাৰে আমেৰিকা আমেৰিকা নিউয়ৰ্ক ষ্টেট এইখন বাফেলো চিটি লেক অন্টাৰিঅ'ৰ সিপাৰে হৈছে বাফেলো চিটি আৰু ইপাৰে হৈছে এইটো নায়াগ্ৰা চিটি নায়াগ্ৰাৰ ওচৰ চুবুৰীয়া জেগাখিনিক নায়াগ্ৰা চহৰ বুলিয়ে কয় গতিকে সেয়া আমেৰিকা এয়া নায়াগ্ৰা এয়া বাফেলো চিটি ইফালে নায়াগ্ৰা জলপ্ৰপাত পৃথিৱীৰ বিখ্যাত নায়াগ্ৰা জলপ্ৰপাত নায়াগ্ৰা ফলছ আহি পাইছোঁ আমি নায়াগ্ৰা ফলছ সৰুৰ পৰা এটা আশা আছিলে নায়াগ্ৰা ফলছ চাম এই জীৱনত এটা আশা পূৰণ হ'ল সেইপাৰে হৈছে আমেৰিকা সেইয়া আমেৰিকা
এই ব্ৰিজখনে আমেৰিকাক সংযোগ কৰিছে। এইফালে কানাডা, আমি কানাডাৰ ফালে আছোঁ। এয়া হ'ল আপোনাৰ এই পৰিৱেশ চাওক, এইফালে দুখন নাও গৈ আছে। আমি এতিয়া নাৱত গৈ বুকিং কৰিম। এখন হৈছে আমেৰিকাৰ ফালৰ নাও, এখন হৈছে কানাডাৰ ফালৰ নাও। দুইখন নাও দুইফালে উভতি গৈছে। এতিয়া এয়া হৈছে পৃথিৱীৰ বিখ্যাত জলপ্ৰপাত নায়াগ্ৰা। এইটো চাবলৈ পৃথিৱীৰ কিমান মানুহ আহে হিচাপ নাই। ইয়াতে যে কিমান মানুহ ঘূৰি ফুৰিছে চাওকচোন, কিমান মানুহ ঘূৰি ফুৰিছে এইফালে। চব এইবিলাক টুৰিষ্ট এইবিলাক চব টুৰিষ্ট আহিছে। পৃথিৱীৰ কিমান মানুহ আহিছে হিচাপ নাই। আমি আহি পেলাই এইখিনিতে উপস্থিত হৈছোঁ। এয়া নায়াগ্ৰাৰ ওপৰত জীপ লাইন এডভেঞ্চাৰ কৰিছে। তেওঁলোকে জীপ লাইন এডভেঞ্চাৰ কৰি পেলাই একেবাৰে নায়াগ্ৰা ফলছৰ একদম মূৰলৈকে যাব। চাই থাকক আপোনালোকে। এতিয়া একদম ওচৰলৈ যাম, নায়াগ্ৰা ফলছৰ ওচৰ পামগৈ। ফলছৰ ওচৰলৈ পাব, জলপ্ৰপাতৰ ওচৰ পাবগৈ। আমি ওচৰলৈ যাম, আপোনালোকক দেখুৱাই দেখিম দেই। 50,000 gallons per second. Niagara Falls is just fantastic. The white foam floating on the water is dissolved limestone and is created naturally due to the massive erosion forces of falling water. The height of the Canadian Falls is 170 feet, or 52 meters. The estimated crest line is 2,200 feet, or 670 meters wide. Depth of water is Niagara Falls. As we make our way up the Niagara, look to port on the left side of the boat, where we will pass the American Falls. It can best be described as the American side of Niagara Falls, which in comparison is a smaller waterfall that lies Pani farther পৰিছে। north of the Horseshoe Falls, and ইয়াত is পানী located পৰে দেই। Prospect Point and Luna High. According to scientific study and historical research, What a it's been scene. concluded that the American Falls What a erosion fantastic scene. is successfully descending rapid through the natural forces of erosion. The high flow rate of water causes the fall of water samples to bedrock, on the American Falls. ধৰি ল'বা, ধৰি ল'বা, ধৰি ল'বা। The head of the American Falls is higher than the Canadian counterpart. No area ever recorded over the American Falls. ধৰি ল'বা, ধৰি ল'বা, ধৰি ল'বা। The Canadian Working Falls, which is not popular. এই একদম ওচৰলৈ আহিছোঁ আমি। Is 2,200 feet, Niagara or Falls. 670 meters wide. And the depth of the river at the base of the falls What a is scene. 54 feet, Wow. 56 meters deep. Witness the massive Whoa. natural healing power Whoa. of Niagara Falls. Wow. Wow. কি জোৰে পানী পৰিছে নহয়। এইটো একদম বৰষুণ দিয়াৰ নিচিনা হৈছে। এয়া আমেৰিকাৰ যাত্ৰী, এইবিলাক নীলা পোচাক আমেৰিকা আৰু ৰঙা পোচাক কানাডা। আমেৰিকাৰ ফালৰ পৰাও আহে আৰু কানাডাৰ ফালৰ পৰাও যায়। এই হ'ল বিশ্ববিখ্যাত নায়াগ্ৰা জলপ্ৰপাত। আমি ওচৰলৈ গ'লোঁ, গোটেই ভিজিলোঁ, গোটেই তিতিলোঁ। এয়া ওচৰৰ পৰা দৃশ্য দেখুৱাইছোঁ। এয়া নায়াগ্ৰা ফলছ। এয়া নায়াগ্ৰা ফলছ। এইটো আমেৰিকান ছাইড, এইটো আমেৰিকান ছাইড ন। আমেৰিকাৰ মানুহবিলাক সেইফালৰ পৰা আহে। এইয়া ওপৰত উঠি আছে মানুহবিলাক। এয়া এইখন ব্ৰিজেই দুবাৰে লাগিছে। সেইপাৰে হ'ল আমেৰিকা, সেইপাৰে হ'ল কানাডা। লেফ্ট ছাইড কানাডা, ৰাইট ছাইড USA। ইয়াৰখন দলংখন পাৰ হৈ পাব আপুনি বাফেলো চিটি, নিউয়ৰ্ক ষ্টেট। The immediate city in the approaching of the bridge is Buffalo City. Niagara Falls.